নমস্কাৰ আজি মোৰ নাম ফিৰোজ আহমেদ হয় মই ফুলতলিৰ বাসিন্দা আজি লাইভত অহাৰ মোৰ পাৰ্সোনাল ফেসবুকত লাইভত অহাৰ বিশেষ কাৰণটো আপোনালোকে নিশ্চয় গম পাব এতিয়া মই কৈ গৈ আছো কাৰণটো হল আজি ফুলতলিত যেটো কাণ্ড হৈ গল হস্পিটেল কোভিড হস্পিটেলত যেটো মডেল কোভিড হস্পিটেলত যেটো কাণ্ড হৈ গল ডক্টৰ এজনক আপোনালোকে ভাইৰাল ভিডিও উইথ এভৰি নিউজত যি দেখা পালে ডক্টৰ এজনক বেয়াকে মাৰিছে আৰু মাৰাৰ পিছত তাৰ ডক্টৰজনে গৈ লাষ্টত উপায় নাপাই পলাব লগা অৱস্থা হৈছে গোটেই হস্পিটেলখন ভাঙি পাতি যেটো লণ্ডবণ্ড কৰিছে সেই বহুত যেটো কাম কৰিছে হেতু বহুত ঘিননীয় কাম ডক্টৰ এজন ভগৱানৰ ৰূপ হয় ডক্টৰ এজন গডৰ ৰূপ হয় আল্লাহৰ ৰূপ হয় ডক্টৰ এজনে আমাক হেল্প কৰিব পাৰে ডক্টৰ এজনে আমি নিজৰ জান নেউচি আমাক হেল্প কৰি আছে এনে এজন ডক্টৰৰ ওপৰত যেটো অত্যাচাৰ হৈছে এটো অতি লাজৰ বিষয় যেটো নেকি কবলৈও মানে লাজ পাই আছো যে এনেকে এটা কাণ্ড ইয়াত গটি গল প্ৰথম কথা পইণ্ট কিছুমান আছে পইণ্ট কিছুমান মই লিখি লৈছো আপোনালোকক পইণ্টটো কৈ দিম ইয়াত আসলতে ঘটনাটো কি হৈছিল আসলতে কৰ পৰা কি ঘটনা হৈ গল মই অকন আগতে লাইভ জাস্ট স্টাৰ্ট কৰিছিলো কিন্তু লাইভটো আনফৰচুনেটলি নেটৱৰ্কৰ কাৰণে ডিসকানেক্ট হৈ গল আকৌ কৈ আছো মই ঘটনাটো প্ৰথম কৰ পৰা স্টাৰ্ট হল আৰু কলৈ গৈ শেষ হৈ আছে আৰু এতিয়া নিউজত কি বাজি আছে আপোনালোকে কি শুনি আছে আসল ঘটনাটো কি সেই সন্দৰ্ভত মই লাইভত আহিছো তো প্ৰথম কথাটো হল যিজন ডক্টৰক মাৰিছে সেইজন ডক্টৰ অতি লজ্জনীয় বিষয় যিটো ডক্টৰক মাৰিছে কিন্তু এটা ভিডিও দেখাম আপোনালোকক ভিডিওটো আপোনালোকে চালে গম পাব ইয়াৰ আগতে কি ঘটনা হৈছিল আপোনাক মাতি আছে আমাৰ ৰোগীৰ অৱস্থা 3 ঘণ্টাৰ পৰা যেতিয়া মানুহজনৰ পইচা নোহোৱা হ'ল আপোনালোকে নাই আপুনি কি পাইছে এতিয়া আপুনি লাগিব ইয়াত থাকিব আপুনি নাই আপুনি এইটো হল এটা ভিডিও জাস্ট এতিয়া আমাৰ হাতত আহি পৰিছে ইমান সময় কোনো লাইভৰ ওচৰত এই ভিডিওটো নাছিলে কিছুমানত যাব পাৰে কিন্তু ভিডিওটো ইমান গুৰুত্ব দিয়া নাই কিন্তু সেই সময়ত এজন মানুহে এটো ফেসবুকত লাইভ কৰিছিল সেই লাইভটো আমাক কোনোবাই পঠাইছে হেতুৰ ওপৰত কথা পাতি আছো এই লাইভত এজন ডক্টৰক বাৰম্বাৰ কৈ আছিল মানুহজনে বাৰম্বাৰ কৈ আছিল যে 3 ঘণ্টা ধৰি আমি ইয়াত আপোনাক কৈ আছো আমাৰ ৰোগীক চাওক আমাৰ ৰোগী যদি মৃত্যু হয় তেতিয়ালৈ কি হ'ব কিন্তু সেই ডক্টৰজনে কৈছে মোৰ ডিউটি টাইম শেষ আৰু এটা কথা পইণ্ট এই ডক্টৰ যিজনৰ ৰোগীৰ টাইম শেষ বুলি কৈছে এই ডক্টৰ আৰু যোনজন ডক্টৰে মাৰ খাইছে যোনজন ডক্টৰে বেয়াকে মাৰিছে সেই ডক্টৰজন বেলেগ পইণ্ট এটা এই ডক্টৰজনে কৈছে যে মোৰ ডিউটিৰ টাইম শেষ 3 ঘণ্টা ধৰি মানুহে বাৰে বাৰে কৈ আছে যে 3 ঘণ্টা ধৰি ইয়াত লাইভত সিংহৰ বাখৰ চলি আছিল হেতু সময়ত লাইভ কৰি আছিল সেই মানুহজনে লাইভ কৰাত এই ডক্টৰজনে কৈ আছিল যে মোৰ ডিউটিৰ টাইম শেষ তাৰ পিছতো বাৰে বাৰে ৰিকুৱেষ্ট কৰা আপোনালোকে শুনিব পাৰো আপোনাক মাতি আছে আমাৰ ৰোগীৰ অৱস্থা 3 ঘণ্টাৰ পৰা যেতিয়া মানুহজনৰ পইচা নোহোৱা হ'ল আপোনালোকে নাই আপুনি কি পাইছে এতিয়া আপুনি লাগিব ইয়াত থাকিব আপুনি নাই আপুনি তিনি ঘণ্টা ধৰি আপোনাক মাতি আছো 3 ঘণ্টা ধৰি এজন ডক্টৰক মাতাৰ পিছতো ডক্টৰ সেই হস্পিটেলত টকাৰ পিছতো ওচৰত টকাৰ পিছতো তেওঁৰ অভিযোগ এইটোৱে যে মোৰ ডিউটিৰ টাইম শেষ মই যাব নোৱাৰো প্ৰথম পইণ্ট সেই পইণ্টটো হল আপোনালোকে এতিয়া চিন্তা কৰক গোটেই অল ওভাৰ ইণ্ডিয়া অল ওভাৰ অসমে সবে দুখ দি আছে এইটো টাইপ যেটো ফুলতলি বজাৰত এনে এটা কাণ্ড ঘটিছে লজ্জিত গোটেই ফুলতলি বজাৰ আমিও লজ্জিত আজি এনে এটা কাণ্ড ঘটি গল আমি ওচৰত নাছিলো আমি বচাব পৰা নাই সেই ডক্টৰজনক সঠিক টাইমত ডক্টৰজনে এনেকে খুদালে মাৰ খুদালে এতিয়া ঘটনাটো এই ভিডিও পোৱাৰ পিছত ঘটনাটো এনেকে হয় যে এইজন ডক্টৰে কি কাম কৰিলে এই ডক্টৰজনৰ কাম কি আছিল সেই ৰোগীজনক বসু আছিল নেকি কাৰণ এজন আজি যদি মোৰ কোনোবা এজন এনেকে অৱস্থাত হল আৰু মই ডক্টৰক ওচৰলৈ লৈ গলো হয় হস্পিটেলত লৈ গলো হয় আৰু ডক্টৰজন ওচৰত থকা সত্ত্বেও মোৰ কোনোবা আত্মীয় মোৰ কোনোবা সমন্বয় মৰি আছিল আৰু ডক্টৰজনে হেল্প কৰা নাছিল এনে সময়ত মোৰ কি অৱস্থা হলে হয় সেই আবেগিক হৈ যেটো কাম কৰিলে হেতু অতি লজ্জানীয় আবেগিক হৈছিল হিহতে বুজামতে আবেগিক হৈছিল আৰু এজন পৰি কান্দি আছিল মাটিত পৰি কান্দি আছিল এই ভিডিওটোত আছে তেওঁলোকে মাটিত পৰি কান্দি আছিল হেতু সময়ত যিজনে বসুৱা নাছিল অকন মই এটো দেখাই আছো
সেইজনে মাটিত পৰি কান্দি আছিলে কিন্তু ডক্টৰজন ওচৰলৈ মানে অহা নাছিলে তাৰ পিছত কোনোবা বেলেগ ডক্টৰ আহিছে তেওঁৰ শিফটিং চেঞ্জ হ'ল বেলেগ ডক্টৰ আহিছে আৰু বেলেগ ডক্টৰ অহাৰ পিছত যেটো কাণ্ড হৈ গ'ল আৰু আৰক্ষীয়ে যি কেইজনক ধৰি লৈ গৈছে উপযুক্ত শাস্তি হ'ব লাগে হেতু আমি বিচাৰো কিন্তু অল ওভাৰ ইণ্ডিয়াৰ তৰফৰ পৰা হেতু অভিযোগ আহি আছে যে ফুলতলি কাণ্ডটো হৈ গ'ল ফুলতলি মানুহ এনেকে আজি ইয়াত আমাৰ বিশিষ্ট বহুতো ইয়াৰ স্থানীয় ৰাইজ আছে ধৰি লওক আমাৰ লুৎফুৰ্দা আছে আৰু বেলেগ বহুতো স্থানীয় ৰাইজ আছে তেওঁলোক যদি সেই সময়ত উপস্থিত থাকিলে হয় এনে এটা কাণ্ড ঘটিব মতলব ইম্পসিবল আছিল এনেকে কাণ্ড নঘটিলে হয় লগতে আপোনালোকে চিন্তা কৰক আজি যি কেইজন ব্যক্তিয়ে যি কেইজন মানুহে এই কামটো কৰি গ'ল এনে এটা লজ্জনীয় এটা লজ্জাৰ বিষয় যেটো হস্পিটেলখন ভাঙিছে আমাৰ এখন হস্পিটেল ভাঙি গ'ল এই ডক্টৰ যোন ডক্টৰে একো কৰা নাছিলে ডক্টৰ কৰিছিল এইজনে কাম কৰিছিল এইজনৰ লজ্জাৰ বিষয় যে এনে এজন ডক্টৰে কেনেকে কৰিব পাৰে আৰু সেই ডক্টৰে কৰিছিল কিন্তু ডক্টৰে কোনটো এজন বেলেগ ডক্টৰক মাৰিছে তেওঁলোকে তো এতিয়া মেইন পইণ্টটো হল যেতিয়া গোটেই উদালি গোটেই ফুলতলি নাম আহি আছে যে ফুলতলি এনেকে এটা কাম হৈ গ'ল আৰু এনে কামত আপোনালোকে চিন্তা কৰক আজি যদি আমাৰ ৰোগী এজন হাম হস্পিটেললৈ লৈ গ'ল হয় হুজাই বা গুৱাহাটী লৈ গ'ল হয় আৰু গুৱাহাটীত গৈ আমি এটা কাম কৰিলো হয় কি সকলোৱে কি দুখাৰোপ কৰিলে হয় নেকি গোটেই গুৱাহাটী বোলে গুৱাহাটী অঞ্চলৰ মানুহ এনেকে নে দুখ কৰিলে হয় যে ইয়াত কোনোবা যোনে কৰি গৈছে সেইজন কৰ হয় তো সেই মানুহ কেইজন কৰ হয় যোনে যোনে কাম কৰিছে সকলোকে ধৰিব লাগে পুলিচে কেইজনক ধৰিছে ভাল আৰু যোনজনক ধৰা নাই সকলোৱে আমাৰ ৰাইজে মিলিজুলি ইয়াক ধৰাৰ ব্যৱস্থা কৰি দিব লাগে আৰু দি আছে অলৰেডি দিলেও আৰু সেইটো বিষয় ঠিকই আছে কিন্তু এতিয়া আপোনালোকে চিন্তা কৰক যোনে কাম কৰিছে তেওঁ কোন আছিলে তেওঁৰ ডক্টৰৰ কি কাম আছিলে তেওঁৰ কি উপদেশ আছিলে তেওঁ সেই সময়ত কৰণীয় কি আছিলে আৰু তেওঁ কৰিছে কি তেওঁতো সেই সময়ত বচোৱা নাই পক্ক এটা বস্তু চালে নহব আমি সব চাব লাগিব যে কি চলিছে কেনে হৈ আছে পৰিস্থিতি বৰ্তমান কি নিউজত চলি আছে যে ইয়াৰ এনেকে কাণ্ড ঘটি গ'ল মানুহ এজনক মাৰিছে মাৰা কাণ্ড বহুত বেয়াকে মাৰিছে এই ডক্টৰজন আৰু এই ডক্টৰজন মাৰা ডক্টৰজন টোটেলি বেলেগ যোনক দাঁত মাৰিছে বেলেগ যোনে মাৰিছে এই গোটেই খোপা সবক কেনেকে শাস্তি দিব লাগে এইটো আৰক্ষীৰ ওপৰত ভালকে শাস্তি দিয়ক অল ওভাৰ অসমে যেনেকে শাস্তি দিব লাগে হেতু আৰক্ষীৰ চলি আছে কিন্তু এইজন যিজন ডক্টৰ এই ডক্টৰজনক কি আপোনাক কৰিব মাতি আছে আমাৰ ৰোগীৰ অৱস্থা বেয়া 3 ঘণ্টাৰ পৰা যেতিয়া মানুহজন আইছে নাকি রাস্তার খেয়াল করিও আইছে না এতিয়া 3 ঘণ্টা পিছত যেতিয়া ডক্টৰজন অহা নাছিলে ডক্টৰজনে সহায় কৰা নাছিলে ডক্টৰে কৈছিলে যেতিয়া মোৰ ডিউটিৰ টাইম শেষ তেতিয়া যেটো কাণ্ড হৈ গ'ল এটো বৰ লজ্জনীয় আৰু এটোৰ ওপৰত আমি গৰিহণা দিছো আমি ৰাইজে গৰিহণা দিছো আৰু আমাৰ ইয়াৰ ওচৰৰ বাজৰে যিমান আছে সকলোৱে এটোৰ ওপৰত কেনে পদক্ষেপ ল'ব লাগে লৈ আছে আৰু সকলোৱে সহায় কৰি আছে এটোৰ ওপৰত আমাৰ অঞ্চলৰ যিমান মানুহ আছে সকলোৱে সহায় কৰি আছে কাৰণ যোন সকলৰ মানে পেশেন্ট আছিল যোন সকল আহিছিল তেওঁলোক বেলেগ জাগাৰ পৰা আহিছিল আৰু বেলেগ জাগাৰ পৰা আহি কোনে কি কৰিছে কোন ডক্টৰে কি কৰিছে একো মানে সোৱা নাই ডাইৰেক্টলি এজন ডক্টৰৰ ওপৰত এটেক কৰিছে আৰু এটো অতি লজ্জাজনক বিষয় যেটো এটেক কৰিছে আৰু হস্পিটেলখন ভাঙিছে এখন হস্পিটেল ভাঙা ডাঙৰ কথা নহয় যেনেকে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে শাস্তি কৰিব লাগে কিন্তু adjust your camera এতিয়া আমাৰ ইয়াতে যি সকল আছে সকলোৱে আজি যেটো মিটিং হৈ গ'ল মিটিংৰ পিছত এটো যেনেকে কেনেকে কোন কোনে ইয়াত জড়িত আছিল কাক কেনেকে ধৰাই দিব লাগে কাক কেনেকে শাস্তি দিব লাগে সকলোৱে মিলি এই পদক্ষেপটো লৈ আছে কিন্তু গোটেই অল ওভাৰ অসমত এটাই চৰ্চিত যে উদালিত ফুলতলিত এনেকে এটা কাম উদালি ফুলতলিৰ মানুহে এনেকে কৰিছে নেকি বা কি কৰিছে নেকি এতিয়া আপোনালোকে চাক ভিডিঅটো সেই ডক্টৰজন বেলেগ আছিল যোনজন ডক্টৰৰ কৰণীয় কি আছিল হেতু কি কৰিব লাগিছিল কিন্তু ডক্টৰে কি কৰিলে আৰু এজন ডক্টৰক বেয়াকে মাৰিছে হেতু কিন্তু বেলেগ বিষয় হেতুৰ ওপৰত মই জুৱাই নাই মই লাইভত অহাৰ মেইন পইণ্টটো এইটোৱে হল যে প্ৰথম ঘটনাটো কি হৈছিল আৰু সেই ঘটনাৰ পিছত কি ঘটনা
হৈ আছে এতিয়া বৰ্তমান বহুতে কমেন্ট কৰি আছে বহুতে ডক্টৰৰ ওপৰত কৈ আছে এনেকে কৰিব নালাগিছিলে বাৰু ঠিকে মই ইমানেই ক'ব লগা আছিলে আৰু বাকি কি এতিয়া এই ভিডিঅটো সব মিডিয়াতে দিয়া হ'ব তেতিয়া সবে এতিয়া চালিজাৰি চাই কি হয় পদক্ষেপটো কি ল'ব বিচাৰে কি কৰিব বিচাৰে হেতু কৰিব ইমানতে মই লাইভ টুইন কৰিছো